হাই হেল্ল' নমস্কাৰ সকলোকে আৰু পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি যেটো ভিডিঅ' দেখুৱা মানে এতিয়া আপোনালোকক যেটো ভিডিঅ' দেখুৱাবলৈ আছে ভিডিঅ'টো জানুৱাৰী মাহৰ আছিল কিন্তু মই আজি ভিডিঅ'টো মানে এডিট কৰি আপোনালোকৰ মাজলৈ লৈ আহিছো সকলোৱে আশা কৰি ভিডিঅ'টো শেষলৈকে চাব আমাৰ যাত্ৰা হৈছে মায়োদিয়া আৰু আমি এতিয়া গৈ আছো মায়োদিয়ালৈ যোৱা বছৰো গৈছিলো কিন্তু এই বছৰ আৰু আজিৰ দিনটোত আমি তিনিজন বন্ধু অৰ্থাৎ মোৰ লগত দুজন ভাই আছে আৰু আমি তিনিজনে গৈ আছো মায়োদিয়া তো দুজনৰটো বহুত আশা কাৰণ আজিলৈকে মায়োদিয়া গৈ পোৱা নাই সো এবাৰ প্ৰথম গৈ আছে লগত মই লগ দিছো তো আপোনালোকো বলক আমাৰ লগত মায়োদিয়া আৰু এতিয়া আমি পাই গলো বৰফৰ জায়গা মানে মায়োদিয়া আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া আমি পুৰা মায়োদিয়াৰ প্ৰপাৰ মায়োদিয়াত আছো আৰু আমি এতিয়া যাওঁ মায়োদিয়া একদম আগলৈকে চাওঁ কিমান কি দেখাব পাৰো আপোনালোকক আৰু আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে ৰবা ৰবা এই পাইডাল ধৰি আমাকো বনাব লাগিব না আমি নৰো ফটো দিম আরে কি এবারে মানুহ বহুত আহি আছে ভিডিও হৈ আছে না হৈ আছে এই ভিডিও বনাও উপক ৰিসিপ্ট মই উঠি দিলো ৰব হাতখন কাম নকৰা কেলে না এই কেলে না এই জনতা ৰখিব মন আমি কেলে না रास्ता नहीं करना है हां बोला नहीं धा आरो दे ए बोला दिन वो बेसी ऊपर ना जाओ रे सावा करे मजा ना जाओ ऊपर हाँ चले हाँ এই বাঁহবোৰত সেইবোৰত গছ এইবোৰ ডালবোৰত ধৰি ধৰি নামিব লাগিব ভৰি বৰফত ভৰাই দিবা এটো অলপ ওপৰ গৈ আছো ৰিপক কলে হে ৰিপক লাহে লাহে আহি থাকা ওপৰলৈ ফিল কোৱা ফিল কেনেকুৱা লাগিছে হা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে बोला ऊपर जाओ नामते एकदम लाहे लाहे नामिम ना तार उत्पात के नामिले हल आई रहा ओए याद माइबा ठंडा নাই তো না কইছো না ঠান্ডা ए मजा কবাত গেপ আছে
Dia bos aku buat. Oh, nami dong. Lain nami lo. Jadi kami lain nami jam. Bola lain nami golo. Hah? Chalo chalo. Juta khuliban lage na. Juta saba juta eta titise na nai dita gom poa nai. Tolot goi gom paba. Road jiman lagibo. Bolo bolo. Eta tolole goi lo. The first experience কেনেকৈ লাগিলে এটা মজা লাগিছে সেকেন্ড কাশ্মীৰ আহিছো আহি কিনে খুব এনজয় কৰিছো আৰু এনজয় কৰি এতিয়া লাহেকে ঘৰত এটা ওলাম বঢ়িয়া মজা লাগিলে মানে না মজা একদম মজা মানে বৰফ চাবলৈ পালা আৰু সব বৰফ চাবলৈ কি খেলিবলৈ পালো শুবলৈ পালো বৰফত কি লাগে কাপোৰ নখুলিলা না কাপোৰটো খুলিবলৈ মোৰ গাত আকৌ মাংস নাই আৰু এই হৈছে বৰফৰ ঠাই মায়দিয়া আৰু আমি যথেষ্টখিনি সময় ইয়াতে ইফালৰ পৰা সিফালে ঘূৰিয়ে ফুৰিছোঁ এনেকুৱা ফটো নামাৰিম